হাই বন্ধুসকল, নমস্কাৰ। পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি এয়া চাওক, আকৌ আহিলোঁ কিটচেনত। এটা বিশেষ ৰেচিপি দেখুৱাবৰ কাৰণে আকৌ আপোনালোকক লৈ আহিলোঁ কিটচেনত। শেষলৈকে চাই থাকিব বন্ধুসকল, আজি ৰেচিপিটোনো কি হয়। বলক তেনেহ'লে আৰম্ভ কৰোঁ। এয়া মূলা, বিলাহী, স্কচ আৰু ফুলকবি, তাৰপিছত কেঁচা পিঁয়াজ, এইদৰে মই বস্তুবিলাক যোগাৰ কৰি লৈছোঁ। এইটো হৈছে আমাৰ আজিৰ মেইন মছলাটো। এইটো খুন্দি পিনি এইটো ৰাখিলোঁ। এইটো আজিৰ ৰেচিপি। এইটোকে আমি বইল কৰি বনাম। এইটো হৈছে শ'ল মাছ। মই এইটোত কেৰাহীত দালি অকণমান গ্ৰেভিটো অকণমান ডাঠ হ'বৰ কাৰণে দালিটো অকণমান বইল কৰি লৈছোঁ। দালিখিনি অকণমান সিজাৰ পাছত হালধি অকণমান দিব লাগে। এয়া পিঁয়াজ, কাটি থোৱা মোৰ এয়া ভেজিটেবলখিনি এনেকৈ এড কৰি পিনি মাছখিনি দিয়াৰ আগতে ভেজিটেবলখিনি এইদৰে আধামান সিজাই ল'ব লাগে। কিয়নো একেলগে মাছটো দিলে পাছত মাছটো অভাৰ বইল হৈ মানে টুকুৰা টুকুৰি হৈ যোৱাৰ চান্স থাকে। এইদৰে ঢাকি পিনি অকণমান 5 মিনিটমান সিজাব লাগে। তাৰপিছত অকণমান হালধি দি আকৌ তাৰ ওপৰত আদা নহৰু, এয়া খুন্দি থোৱা আদা নহৰুখিনি এইদৰে দিব লাগে। তাৰপিছত নিজৰ সোৱাদ অনুযায়ী নিমখ অকণমান দিব লাগে। এইদৰে আকৌ ঢাকি পিনি 2 মিনিটমান পাচলিসমূহ সিজোৱাৰ পাছত মাছখিনি দিলোঁ। মাছখিনি দি অকণমান জুবুৰাব লাগে। এনেকৈ পানী অকণমান দৰকাৰ হ'বগৈ। জুবুৰাই মেলি এইফালে আকৌ চাওক, মই লাই শাক বইল কৰিছোঁ। আজি খানাটো হৈছে বইল। বন্ধুসকল, সঁচাকৈ আমি বইল চব্জি খাব লাগে। বইল চব্জিৰ উপকাৰিতা বহুত আছে। সকলোৱে বইল চব্জি খাবলৈ শিকিব লাগে বন্ধুসকল। এইদৰে মই অকণমান আৰু বইল কৰিলোঁ। বইল কৰাৰ পাছত বিলাহী, বন্ধুসকল এইখিনিতে এটা কথা কওঁ, বিলাহী আমি গুটিখিনি বিলাহীখিনি খাব লাগে। বিলাহীৰ গুটি কেতিয়াও খাব নালাগে। বিলাহীৰ গুটিৰ পৰা বহুত ধৰণৰ বেমাৰ হ'ব পাৰে। বন্ধুসকল, মোৰ এবাৰ ষ্ট'ন হৈছিলে। তেতিয়া মোক ডাক্তৰজনে বিলাহীৰ গুটি খাব মানা কৰিছিলে। মই এইটোকে কৈ আছোঁ বন্ধুসকল। মই ইয়াতে আৰু জালুকৰ গুড়া এড কৰিছোঁ, কিয়নো বইল চব্জিত জালুকটো মেইন আৰু। এতিয়া শেষত বন্ধুসকল, মই কেইটামান মান ধনিয়া বাৰীৰ পৰা উঠাই ওপৰে স্মেলৰ কাৰণে এইদৰে সৰুকৈ কাটি ওপৰে ছটিয়াই দিলোঁ। চ' বন্ধুসকল, আজিলৈ ইমানেই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।